হাই হেল্ল' নমস্কাৰ মই কবিতা কেডি আৰু আপোনালোকে হওক ভিডিঅ'টো চাবলৈ ৰেডি। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ মণিবাহঁতৰ ঘৰৰ পৰা। আৰু মণিবাহঁতৰ ঘৰত সৎসংগ আছে, এয়া খুৰীমাৰ ৰুচি পুৰি আছে, ইলিবা ৰুটি বেলি আছে। কি কৰিছে গোটেইখিনি আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখাই থাকি আপোনালোকে শেষলৈকে চাই থাকিব। আৰু এয়া ল'ৰা ছোৱালীকেইটা প্ৰসাদ খাই আছে। মণিবাহঁতৰ ঘৰত যোৱাতে মণিবাহঁতে এটা সৰুকৈ সৎসংগ ৰাখিছিল আৰু তেওঁলোকে সৎসংগ কৰা তেওঁলোকেও প্ৰসাদ পাতি খাই আছিল। এয়া চাওকচোন কি ধুনীয়াকৈ প্ৰসাদবিলাক সজাইছে মণিবাই। আৰু সৎসংগ কৰা অকণমান ভিডিঅ' আছিল, সেয়াও আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। সৎসংগ কৰি থকাৰ সময়ত এটা ঘটনা, এটা পখিলা চাওকচোন কি ধুনীয়াকৈ প্ৰসাদৰ ওপৰত উৰি আছে, ঠাকুৰৰ ওচৰত উৰি আছে, ধুনীয়াকৈ থাপনাখনৰ ওচৰতে উৰি আছে। সঁচাকৈ বগা পখিলা, এনেকুৱা লাগিছে যেন ঠাকুৰ সঁচাকৈ সৎসংগত সন্তুষ্ট হৈ কিনে আহিছে। আৰু এয়া ল'ৰা ছোৱালীবিলাকে এনেকৈ মোবাইল চাই আছে। আৰু আজি কি যোগাৰ কৰিছিলোঁ, পায়স, ৰুচি আৰু তলত বনাইছোঁ ঘুগনি। এয়া চব পায়সখিনি বনাইছোঁ, দালিয়াৰ বনাইছোঁ পায়স, আৰু এয়া হ'ল পনীৰ আৰু কাবুলী বুটৰ ঘুগনি আৰু ৰুটি। আৰু থাপনাখন চাওকচোন ইমান ধুনীয়াকৈ সজাইছে মণিবাই, সঁচাকৈ বহুত ধুনীয়া লাগিছে। আৰু এয়া হ'ল নেক্সট দিনাখন ভিডিঅ'। আমি নেক্সট দিনাখন মাৰ মন্দিৰত গৈছিলোঁ, মা কালী মাৰ মন্দিৰত। আৰু এনেকৈ গোটেইবিলাকে গা পা ধুই এয়া মন্দিৰৰ প্ৰসাদ লৈ আছোঁ। আৰু থালখন চাওকচোন ইমান ধুনীয়াকৈ সজাই দিছে, চুৰ্ণি, সেন্দুৰ, ফুল, ফল মূল, প্ৰসাদ, বহুত ধুনীয়া লাগিছে। আৰু আপোনালোকক বোলক এতিয়া মাৰ মন্দিৰটো দেখাই দিম। এয়া চাওক ইমান ধুনীয়া মন্দিৰ, পাণবাৰীত মা কালী মাৰ মন্দিৰ হয়। আৰু এই মন্দিৰত বহুত তপ আছে, বহুত দূৰৰ দূৰৰ পৰা মানুহ আহে, ভক্তগণ আহে ইয়াতে। এয়া হ'ল নেক্সট দিনাখনৰ ভিডিঅ'। ৰবিবাৰে আমি এয়া ৰাতিপুৱাই 7:30মান বজাতে বাবুহঁতক আৰ্টৰ ক্লাছৰ পৰা আনিব গৈ আছোঁ। সিহঁতক ছুটি দিছে, 6টা বজাতে আৰ্টৰ ক্লাছ আৰম্ভ হয়। স্কুলখন অকণমান আপোনালোকক দেখাই দিলোঁ, আৰ্ট স্কুলখন। আৰু ল'ৰা ছোৱালীকেইটাই কম্পিটিশ্যনত কিবা জিতিছিল, সেইবাবে ছাৰে চকলেট দিছে, আমি চকলেট খাই আছোঁ। আৰু এইখন হ'ল মডেল কলেজ বনাই আছে পাণবাৰীত, চাওকচোন ইমান ধুনীয়াকৈ বনাইছে, একেবাৰে ওপৰলৈকে গাড়ী যাব পৰা কৰি ব্যৱস্থা কৰিছে। এয়া চাওক ইমান বহলকৈ বনাইছে ৰাস্তাটো, বিল্ডিঙৰ ওপৰলৈকে গাড়ী যাব পাৰিব। চাওকচোন কি ধুনীয়া বনাইছে। এয়া হ'ল মডেল কলেজ। আৰু এইখন হ'ল পাণবাৰীৰ অফিচ হয়, ফৰেষ্ট অফিচ অকণমান দেখাই দিলোঁ। আৰু এইখন হ'ল আমাৰ দেউতাৰ হাই ছেকেণ্ডেৰী স্কুল, য'ত দেউতাই এইখন স্কুলৰ প্ৰিন্সিপাল আছিল। অকণমান স্কুলখনো দেখাই দিলোঁ। আৰু এতিয়া ভিডিঅ'টো ইয়াতে ৰাখিলোঁ।